অনুপম এই জীৱন। ৰচনা আৰু পাঠ কৃতাঞ্জলি বৰ্মনৰ। খণ্ড ২৮। ঘৰলৈ আহি সকলোৱে একেলগে চাহ খালে। চাহ খাই উঠিয়ে পুৱাই কাটি বাচি থৈ যোৱা ঘৰৰে কুকুৰাৰ মঙহ আৰু পুখুৰীৰ মাছেৰে ভাত সাজ আটায়ে মিলি ৰান্ধিলে। ঘৰৰে পালেং শাকেৰে মাছ, কবি আলুৰ ভাজি, বিলাহীৰ চালাড, কি যে সোৱাদ সকলো পাচলিৰ। সাৰ দিয়া মাছ পাচলি খাই থকা বৈদেহী আৰু জীয়াৰ জিভাত ঘৰৰ মাছ পাচলিৰ সোৱাদ সুকীয়া যেন নলগাৰ কথাই নুঠে। সকলোৱে একেলগে ভাত সাজ খালে। দিনত ভাত নোখোৱাৰ বাবে মঞ্জুৰ মানুহজনে বৰ দুখ কৰিলে। বোলে আমাৰ ঘৰলৈ আহি লঘোণহে পৰিবলগীয়া হ'ল। কেলে তেনেকৈ ভাবিছে বাৰু? আমি তীৰ্থস্থান দৰ্শন কৰিবলৈ জানো ভাত খাই যাব পাৰোঁ? আপোনাৰ সহায়ৰ কাৰণেই আজি আমাৰ মাজুলী দৰ্শন হ'ল, জীয়াই ক'লে। তহঁতৰ লগতে ময়ো দৰ্শন কৰিবলৈ পালোঁ। ওচৰতে থাকোঁ যদিও যাওঁ বুলি যোৱাই নহয়। মঞ্জুৰ কথা শুনি চাকিৰাই ক'লে, মই যে যাবই নোৱাৰিলোঁ, মোক এদিন লৈ যাব লাগিব। নিম চাকিৰা, তোমাৰ পৰীক্ষাৰ পাছত তুমি, মই আৰু মা যাম দেই। ৰাতি টোপনি খতি, দিনটো জিৰোৱাই নহ'ল। ইফালে ঠাণ্ডাও বৰ বেছি পৰিছে। সেয়ে ভাত খাই উঠাৰ পাছতে বৈদেহী আৰু জীয়া শুবলৈ ল'লে। মোৰ খবৰ ল'বলৈ বুলি ঘৰলৈ ফোন কৰিলে বৈদেহীয়ে। ফোনটো অনিমাই ধৰিলে। ভাত ৰান্ধিলি নে অনিমা? মুমুৱে কি কৰিছে? তাইক দেচোন ফোনটো। অনিমাই কওঁ নকওঁকৈ ক'লে, মোৰ গাটো ভাল নহয় বাইদেউ, তাই শুই আছে। মোৰ গা বেয়া? কি হৈছে তাইৰ? নাই মানে অলপ পানী লগা জ্বৰ। বৈদেহীৰ হাতৰ পৰা ফোনটো জীয়াই লৈ অনিমাক ক'লে, তই দৰ্শনাক দেচোন ফোনটো। দিছোঁ ৰ'ব, বাইদেউ মুমুৰ ওচৰতে আছে। দৰ্শনা, মুমুৰ জ্বৰ বেছি হৈছে নেকি? নাই বাইদেউ, পানী লাগিছে তাইৰ, সেইকাৰণে অলপ গাটো গৰম। মই পেৰাচিটামল এটা খুৱাই দিছোঁ। তাই টোপনি গৈছে, চিন্তা কৰিবলগীয়া একো নাই, বৈদেহী বাক ক'ব। ঠিক আছে দৰ্শনা, তোমালোকে খোৱা বোৱা কৰা, তুমি মুমুৰ লগতে থাকিবা। আমি তিনিওজনী মুমুৰ লগতে আছোঁ বা, অনিমাটো আছেই, জীয়াই বৈদেহীক বুজাই ক'লে। বৈদেহীৰ বৰ চিন্তা হ'ল। প্ৰথমবাৰৰ বাবে এৰি আহিছিল মুমুক। তাইৰ চকুৰ টোপনি সৰিল। তথাপিও বিচনাত পৰি থাকোঁতে ভাগৰুৱা দেহাটোৱে এটা সময়ত টোপনিৰ আশ্ৰয় ল'লে। পুৱা সাৰ পাই বৈদেহী বিচনাৰ পৰা উঠি আহিল। পাছফালে গৈ দেখে মঞ্জুৱে চোতাল সাৰি আছে। ঠাণ্ডাটো শিৰশিৰাই যোৱাকৈ পৰিছে, কিন্তু কিবা এটা ভাল লাগিছে। চাৰিওফালে কুঁৱলীৰ আচ্ছাদন এতিয়াও আঁতৰাই নাই। বৈদেহীয়ে গা ধুই আজৰি হৈ ল'লে। জীয়াও উঠিয়েই গাটো ধুই ল'লে। মঞ্জুৰ সৈতে তিনিওজনীয়ে জুইৰ কাষতে চাহ খালে। ইমান পৰে বৈদেহীয়ে উচপিচাই আছিল ঘৰলৈ ফোন কৰিবলৈ। ইমান পুৱাই অনিমা শুই উঠিছেনে নাই বুলি ভাবিহে কৰা নাছিল। 7:30 বজাত তাই ফোন কৰিলে। এইবাৰো অনিমায়ে ধৰিলে ফোনটো। মুমুৱে ভাল পাইছে। মুমুৱেও কথা পাতিলে। মই ভাল পাইছোঁ মা, তুমি চিন্তা নকৰিবা, ভালকৈ ফুৰা, যিমান দিন ইচ্ছা থাকা, মই ভালকৈ খাম আৰু পঢ়িমো। দৰ্শনা বাহঁত আছে নহয়, মোৰ লগতে থাকে। বৈদেহীয়ে অলপ সকাহ পালে যদিও আৰু থাকিবলৈ কোনো পধ্যেই মান্তি নহ'ল। পুৱাৰ ভাগত গাড়ীত টিকট পোৱাৰ সম্ভাৱনা নাই। গধূলি যাবলগীয়া ৰেলতো টিকট নাপালে। উপায় নাপাই নৈশ বাছতে টিকট কাটিলে। মঞ্জুৱে বৰ আগ্ৰহ কৰাত কাষতে থকা তাইৰ বৰ্জনাকৰ ঘৰলৈ গৈছিল সিহঁত। বৰ আদৰ সাদৰ কৰিলে সিহঁতক। ভাত খুৱাইহে পঠিয়ালে।